ॐ श्रीगणेशाय नमः। নমস্কাৰ, তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ দৈনিক ৰাশিফল অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। পঞ্চাঙৰ জ্ঞান আমাক মহাজাগতিক শক্তিৰ সৈতে সংযুক্ত কৰি ৰাখে। গ্ৰহৰ প্ৰভাৱৰ বিষয়ে জনাৰ আগতে আহক আজিৰ পবিত্ৰ পঞ্চাঙৰ ওপৰত চকু ফুৰাওঁ। কিন্তু তাৰ আগতে আমাৰ এই আধ্যাত্মিক পৰিয়ালৰ অংশ হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগতে কমেণ্টত জয় শ্ৰীৰাম বা আপোনাৰ মনৰ কথা নিশ্চয় লিখিব। আজি বৃহস্পতিবাৰ ২০২৬ চনৰ জুলাই মাহৰ ৩০ তাৰিখ। আজি কৃষ্ণপক্ষৰ প্ৰতিপদ তিথি। প্ৰতিপদ তিথি নতুন কাম আৰম্ভ কৰিবলৈ অতি শুভ বুলি গণ্য কৰা হয়। আজি শ্ৰৱণ নক্ষত্ৰ, যিয়ে জ্ঞান আৰু প্ৰগতিৰ পথ প্ৰশস্ত কৰে। আজি আয়ুষ্মান যোগ নিশা ১২:০৬ থাকিব, যিয়ে সুস্বাস্থ্য প্ৰদান কৰে। আজি সূৰ্যোদয় ৰাতিপুৱা ৫:৫৬ আৰু সূৰ্যাস্ত সন্ধিয়া ৭:১০ হ'ব। আবেলি ২:১৩ পৰা ৩:৫২ ৰাহুকাল থাকিব। এই সময়ত কোনো গুৰুত্বপূৰ্ণ কাম নকৰিব। আৰু আজিৰ আটাইতকৈ শুভভিজিত মুহূৰ্ত দুপৰীয়া ১২:০৭ পৰা ১২:৫৯ থাকিব। আমাৰ এই তাৰা চিতাৰা পৰিয়ালটো আগুৱাই নিবলৈ আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে সদায় আনিবলৈ আমাক আপোনালোকৰ সহায়ৰ প্ৰয়োজন। স্ক্ৰীনত দেখা QR কোডটোত আপুনি নিজৰ ইচ্ছা অনুসৰি সৰু বৰঙণি আগবঢ়াই আমাক সহায় কৰিব পাৰে। আপোনাৰ সৰু সহায়ো আমাৰ বাবে অতি মূল্যৱান। এইটো কোনো বাধ্যতামূলক নহয়। যদি আপুনি সহায় কৰিব নোৱাৰে, তেন্তে আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই আমাৰ বাবে যথেষ্ট। আহক ভগৱানৰ নাম লৈ আজিৰ ৰাশিফলৰ ফালে আগবাঢ়ো। মেষ ৰাশিৰ ব্যক্তিসকল, আজি ৩০ জুলাই ২০০০ সৰ্বি বৃহস্পতিবাৰ। আজি চন্দ্ৰ আপোনাৰ দশম স্থানত অৰ্থাৎ মকৰ ৰাশিত আৰু শ্ৰৱণ নক্ষত্ৰত অৱস্থান কৰিছে। আজি আপুনি কৰ্মক্ষেত্ৰত বা ঘৰত কিছু মানসিক চাপ অনুভৱ কৰিব পাৰে। আপোনাৰ ঘনিষ্ঠ লোকসকল আজি অলপ খঙাল বা বিচলিত হৈ থাকিব পাৰে, যাৰ প্ৰভাৱ আপোনাৰ ওপৰত পৰিব পাৰে। এইটো এটা সাময়িক পৰ্যায়, গতিকে ইয়াক লৈ বেছি চিন্তা নকৰিব। আপোনাৰ কামত মনোযোগ দিয়ক আৰু কমেও কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। এই সময়ত আপোনাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱৰ সমৰ্থন আপুনি স্পষ্টভাৱে অনুভৱ কৰিব। জ্যোতিষীসকলৰ পৰামৰ্শ অনুসৰি নেতিবাচক শক্তিৰ পৰা হাত সাৰিবলৈ আজি সেউজীয়া ৰঙৰ ব্যৱহাৰ পৰিহাৰ কৰক। আবেলি ৪ বজাৰ পৰা ৬ বজালৈ সময়খিনি আপোনাৰ বাবে অতি অনুকূল। এই বছৰ শনিৰ প্ৰভাৱ আপোনাৰ ওপৰত অতি শক্তিশালী, গতিকে আপোনাৰ লগত কোনো পবিত্ৰ যন্ত্ৰ বা ৰত্নৰক্ষা বাবে সুৰক্ষা কৱচ হ'ব পাৰে। আজি প্ৰকৃতিৰ সান্নিধ্যত অলপ সময় কটোৱাটো আপোনাৰ বাবে শ্ৰেষ্ঠ উপায়। শিক্ষাৰ্থীসকল, আজি পঢ়া-শুনাত মনোযোগ দিয়াটো অলপ কঠিন হ'ব পাৰে, গতিকে শান্ত হৈ কাম কৰক। যুৱক-যুৱতীসকলে আজি ধৈৰ্য ধৰক। প্ৰেমৰ সম্পৰ্কত তৰ্ক পৰিহাৰ কৰক। গৃহিণীসকলে আজি ঘৰুৱা বিবাদৰ পৰা আঁতৰি থাকক আৰু নিজৰ স্বাস্থ্যৰ যত্ন লওক। চাকৰিজীৱী আৰু ব্যৱসায়ীসকলে আজি কাৰো সৈতে তৰ্কত লিপ্ত নহ'ব। ধৈৰ্যই আপোনাৰ বিজয়। বয়োজ্যেষ্ঠসকলে আজি গাঁঠিৰ বিষ বা বাত বিষৰ পৰা সাৱধান থাকক। আজিৰ প্ৰশ্ন: আপোনাৰ কি ধাৰণা, জীৱনৰ কঠিন পৰিস্থিতিত ধৈৰ্য ধৰাটো বেছি গুৰুত্বপূৰ্ণ নে স্পষ্টকৈ কথা কোৱাটো? কমেণ্টত জনাব বন্ধুসকল। এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি চেনেলটোক সহায় কৰক। যদি সম্ভৱ নহয় তেন্তে লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ শক্তি। মৰমৰ বৃষ ৰাশিৰ জাতক-জাতিকাসকল, আজি ৩০ জুলাইত চন্দ্ৰই মকৰ ৰাশিত আৰু শ্ৰৱণ নক্ষত্ৰত প্ৰৱেশ কৰিছে, যাৰ ফলত আপোনাৰ দিনটো অতি আনন্দদায়ক হ'ব। পুৰণি অভিমান আৰু খং পাহৰি নতুনকৈ আৰম্ভ কৰিবলৈ আজিৰ দিনটো অতি উত্তম। আপোনাৰ ৰাশিত ৰাহু আৰু মংগলৰ প্ৰভাৱ থকাৰ বাবে আজি আপোনাক বিৰক্ত কৰা বা মানসিক চাপ দিয়া বস্তু বা মানুহৰ পৰা আঁতৰি থকাটোৱেই ভাল। আজি মনক শান্ত ৰখা কামত অলপ বেছি সময় দিয়ক আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত নিজৰ অন্তৰাত্মাৰ কথা শুনক। আজি আপোনাৰ বাবে ধূসৰ বা গ্ৰে ৰংটো অতি শুভ। দুপৰীয়া ১২ বজাৰ পৰা ২ বজালৈ সময়খিনি আপোনাৰ বাবে আটাইতকৈ ভাগ্যশালী, গতিকে এই সময়ত আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ শেষ কৰি লওক। এটা কথা সাৱধান হ'ব: আজি কাৰো সৈতে তৰ্কত লিপ্ত নহ'ব, কাৰণ ই আপোনাৰ সম্পৰ্কত ফাট পেলাব পাৰে। আজি অলপ জিৰণি লওক আৰু মনক শান্ত কৰক। আজি কোনো দৰিদ্ৰ লোকক খাদ্য দিয়াটো আপোনাৰ বাবে বহু পুণ্যৰ কাম হ'ব।
বন্ধুসকল, আজি এটা প্ৰশ্ন সুধো, আপুনি কি ভাবে? জীৱনত সফল হ'বলৈ কঠোৰ পৰিশ্ৰম বেছি প্ৰয়োজন নে ভাগ্য? আপোনাৰ মতামত কমেণ্টত জনাওক। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি চেনেলটোক সহায় কৰক। যদি দান দিব নোৱাৰে, তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি আমাক উৎসাহিত কৰক। প্ৰিয় মিথুন ৰাশিৰ ব্যক্তিসকল, আজি ৩০ জুলাই আপোনালোকৰ বাবে আত্মবিশ্লেষণৰ দিন। চন্দ্ৰ মকৰ ৰাশিত থকাৰ বাবে জীৱনত কিছু সৰু-সুৰা বাধা আহিব পাৰে, যিয়ে আপোনাক বিচলিত কৰিব পাৰে। কিন্তু এই সমস্যাবোৰ লুকুৱাই ৰখাৰ পৰিৱৰ্তে সাহসেৰে মুখামুখি হোৱাটোৱেই উত্তম। আজি অলপ সময় অকলে কটাওক। ই আপোনাক আপোনাৰ লক্ষ্যৰ প্ৰতি পুনৰ মনোযোগ দিবলৈ সহায় কৰিব। ছাত্ৰ-ছাত্ৰীসকলে আজি পঢ়া-শুনাত মনোযোগ দিবলৈ দিন কৰিব লাগে। যুৱক-যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত খৰখেদা নকৰিব আৰু ধৈৰ্য ধৰিব। গৃহিণীসকলে আজি ঘৰৰ পৰিৱেশ শান্ত ৰাখিবলৈ চেষ্টা কৰিব আৰু কোনো তৰ্কৰ পৰা আঁতৰি থাকিব। চাকৰিয়ালসকলে আজি অফিচত সাৱধান হ'ব আৰু কোনো বিবাদত লিপ্ত নহ'ব। ব্যৱসায়ীসকলে আজি কোনো ডাঙৰ বিনিয়োগ কৰাৰ পৰা বিৰত থাকিব লাগে। বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ যত্ন ল'ব আৰু বাহিৰৰ খাদ্য পৰিহাৰ কৰিব। আজি পুৱা ১১ বজাৰ পৰা ১২ বজাৰ ৩০ মিনিটৰ সময়খিনি আপোনাৰ বাবে শুভ। বেঙুনীয়া ৰং আজি আপোনাৰ বাবে ভাগ্যশালী হ'ব। আজি কোনো দৰিদ্ৰক খাদ্য খুৱাওক বা চৰাইক দানা দিয়ক। ই আপোনাৰ বাবে অতি পুণ্যৰ কাম হ'ব। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্নটো হ'ল, আপুনি কি ভাবে, জীৱনৰ কঠিন সিদ্ধান্ত লোৱাৰ সময়ত ভাগ্য বেছি গুৰুত্বপূৰ্ণ নে আমাৰ কৰ্ম? আপোনাৰ মতামত আমাক কমেণ্টত জনাওক। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি চেনেলটোক সমৰ্থন কৰক। যদি সম্ভৱ নহয়, তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰক। প্ৰিয় কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আজি ৩০ জুলাই ২০২৪, মকৰ ৰাশিৰ চন্দ্ৰৰ প্ৰভাৱত আপোনাৰ জ্ঞান আৰু উৎসাহ আজি তুংগত থাকিব। আপুনি আজি এনে কোনো বিশেষ বিষয়ত মনোযোগ দিব পাৰিব, যিয়ে আপোনাক আটাইতকৈ বেছি অনুপ্ৰাণিত কৰে। অধিক সফলতাৰ বাবে বিভিন্ন দিশত জ্ঞান আহৰণ কৰাটো আপোনাৰ বাবে লাভজনক হ'ব। কৰ্মক্ষেত্ৰত কামবোৰ সঠিক সময়ত শেষ কৰিব পাৰিলে আপুনি যথেষ্ট মানসিক শান্তি পাব। এটা কথা মনত ৰাখিব, মকৰ ৰাশিৰ চন্দ্ৰৰ প্ৰভাৱত আপুনি কেতিয়াবা অতি আৱেগিক হৈ পৰিব পাৰে, সেয়েহে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত সাৱধান হ'ব। আজি নীলা ৰঙৰ পোছাক বা সামগ্ৰী ব্যৱহাৰ কৰাটো আপোনাৰ বাবে শুভ হ'ব। সন্ধিয়া ৭ বজাৰ পৰা ৮ বজাৰ ভিতৰত আপোনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰক। পুৰণি বন্ধুৰ সৈতে দেখা কৰাটো আজি আপোনাৰ বাবে এক উত্তম উপায়। শিক্ষাৰ্থীসকলে পঢ়াত মনোযোগ দিয়ক। যুৱক-যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত স্পষ্টতা ৰাখক, কিন্তু কথা কোৱাৰ সময়ত সংযম অৱলম্বন কৰক। গৃহিণীসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক। চাকৰিয়ালসকলে উচ্চপদস্থ বিষয়াৰ পৰা সহযোগিতা পাব। বয়োজ্যেষ্ঠসকলে বাহিৰৰ খাদ্য পৰিহাৰ কৰক। আজি প্ৰশ্ন, আপোনাৰ মতে জীৱনত সফলতাৰ বাবে কি আটাইতকৈ প্ৰয়োজনীয় কঠোৰ পৰিশ্ৰম নে ভাগ্য? কমেণ্টত জনাওক। এই জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ অহাৰ বাবে আমি চেষ্টা কৰি আছো। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি আমাক সহযোগিতা কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰিয় সিংহ ৰাশিৰ জাতক জাতিকাসকল, আজি ৩০ জুলাই আপোনালোকৰ বাবে অলপ সাৱধানতা অৱলম্বন কৰিবলগীয়া দিন। চন্দ্ৰ আজি আপোনালোকৰ ষষ্ঠ স্থানত অৰ্থাৎ মকৰ ৰাশিত আৰু শ্ৰৱণ নক্ষত্ৰত ভ্ৰমণ কৰি আছে। ইয়াৰ ফলত আপোনাৰ মনত অলপ অস্থিৰতা বা খিংখিঙীয়া ভাৱ আহিব পাৰে। বিশেষকৈ আৰ্থিক দিশত আপুনি লোৱা কিছুমান ভুল সিদ্ধান্তৰ বাবে আজি আপুনি অনুশোচনা কৰিব পাৰে, যিয়ে আপোনাৰ মনটো অশান্ত কৰি তুলিব। আজি যিকোনো পৰিস্থিতিতেই অনাৱশ্যকীয় খৰচ কৰাৰ পৰা বিৰত থাকক। আপোনাৰ হাতত যিমান টকা আছে সেয়া সাৱধানে ব্যৱহাৰ কৰক। বিলাসিতাৰ সামগ্ৰী কিনিবলৈ মন যাব পাৰে, কিন্তু সেইবোৰৰ পৰা আঁতৰি থকাই আপোনাৰ বাবে মংগলজনক। আজিৰ দিনটো বাজেট প্ৰস্তুত কৰিবলৈ আৰু ভৱিষ্যতৰ বাবে সঞ্চয় কৰিবলৈ অতি উত্তম। বিভিন্ন বয়সৰ লোকৰ বাবে পৰামৰ্শ, শিক্ষাৰ্থীসকল আজি পঢ়া-শুনাত মনোযোগ দিয়াটো অলপ কঠিন হ'ব পাৰে, কিন্তু ধৈৰ্য ধৰক। নতুন কিবা শিকিবলৈ আজিৰ দিনটো ভাল। যুৱ প্ৰজন্মৰ বাবে আজি প্ৰেমৰ সম্পৰ্কত বা বন্ধুৰ সৈতে তৰ্কত লিপ্ত নহ'ব। খং নিয়ন্ত্ৰণ কৰাটোৱেই আপোনাৰ সফলতাৰ চাবিকাঠি। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা খৰচৰ পৰিকল্পনা কৰোঁতে অলপ মিতব্যয়ী হ'ব। পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব। ব্যৱসায়ী আৰু কৰ্মচাৰীসকলৰ বাবে
আজি কৰ্মক্ষেত্ৰত কাৰো সৈতে তৰ্ক নকৰিব। আৰ্থিক লেনদেনত স্বচ্ছতা ৰাখিব। বয়োজ্যেষ্ঠসকলে আজি নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব। খোজ কাঢ়োতে বা যাত্ৰা কৰোঁতে সাৱধান হ'ব। আজি এটা সৎ কাম হিচাপে কোনো ভাল কিতাপ পঢ়ক বা আনক জ্ঞান দিয়ক। ই আপোনাৰ মনৰ অস্থিৰতা দূৰ কৰিব। আজি কমলা ৰং আপোনাৰ বাবে ভাগ্যশালী। দুপৰীয়া 12:10 পৰা 1:10 বজালৈ সময়খিনি আপোনাৰ বাবে শুভ। ৰাহুৰ প্ৰভাৱ আজি আপোনাৰ ওপৰত বেছি হ'ব পাৰে। সেয়ে যিকোনো ধৰণৰ নিচা বা বেয়া সংগৰ পৰা আঁতৰি থাকক। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্নটো হ'ল, আপোনাৰ মতে জীৱনত সুখ পাবলৈ কি বেছি প্ৰয়োজনীয়, টকা নে মানসিক শান্তি? আপোনাৰ উত্তৰ কমেণ্টত জনাব। এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। সেয়ে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ আচল শক্তি। প্ৰিয় কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজি 30 জুলাই আপোনালোকৰ বাবে এক অত্যন্ত শুভ দিন। মকৰ ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আপুনি আপোনাৰ পূৰ্বৰ সৎ কৰ্মৰ ফল আজি লাভ কৰিব। এই আকস্মিক লাভবোৰে আপোনাৰ জীৱনত আনন্দ কঢ়িয়াই আনিব। আজি আপোনাৰ সন্মুখত অহা প্ৰতিটো সুযোগ গ্ৰহণ কৰক। অৱশ্যে সাৱধান হ'ব। আজি কোনো অচিনাকি ব্যক্তিৰ ওপৰত অতিমাত্ৰা বিশ্বাস নকৰিব। আৰু আৰ্থিক লেনদেনত সতৰ্কতা অৱলম্বন কৰিব। শিক্ষাৰ্থীসকলৰ বাবে আজি পঢ়া-শুনাত মনোযোগ বৃদ্ধি পাব। যুৱক-যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি গুৰুত্ব দিব লাগে। গৃহিণীসকলে আজি পৰিয়ালৰ সৈতে ভাল সময় কটালেও নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগে। ব্যৱসায়ীসকলৰ বাবে আজি লাভৰ দিন, কিন্তু কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰিব। বয়োজ্যেষ্ঠসকলে আজি নতুন কিবা এটা শখ বা কাম আৰম্ভ কৰিব পাৰে, যিয়ে মনক শান্তি দিব। আজি বগা ৰং আপোনাৰ বাবে শুভ। সন্ধিয়া 6 বজাৰ পৰা 7 বজাৰ সময়ছোৱা আপোনাৰ বাবে অতি শুভ। আজি নতুন কিবা এটা শখ আৰম্ভ কৰাটো আপোনাৰ বাবে উত্তম। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্নটো হ'ল, আপুনি আপোনাৰ জীৱনত ভাগ্যতকৈ কৰ্মত বেছি বিশ্বাস কৰেনে? আপোনাৰ মতামত আমাক কমেণ্টত জনাওক। চেনেলটোক সমৰ্থন কৰিবলৈ QR কোডৰ জৰিয়তে দান আগবঢ়াওক অথবা লাইক আৰু ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰক। প্ৰিয় তুলা ৰাশিৰ জাতক জাতিকা, আজি 30 জুলাই আপোনাৰ বাবে আত্মবিশ্লেষণ আৰু জীৱনৰ নতুন দিশ বিচাৰি উলিওৱাৰ দিন। চন্দ্ৰ মকৰ ৰাশি আৰু শ্ৰৱণ নক্ষত্ৰত অৱস্থান কৰিছে। আপোনাৰ ৰাশিৰ অধিপতি শুক্ৰ সিংহ ৰাশিত আছে আৰু শনিৰ প্ৰভাৱ আপোনাৰ ওপৰত থকাৰ বাবে কিছু মানসচাপ অনুভৱ কৰিব পাৰে। আজি আপুনি অনুভৱ কৰা তীব্ৰ আৱেগবোৰে আপোনাক জীৱনত ডাঙৰ পৰিৱৰ্তন আনিবলৈ প্ৰেৰণা দিব। সমস্যাবোৰ আঁতৰাই থোৱাৰ পৰিৱৰ্তে তাৰ সন্মুখীন হ'বলৈ চেষ্টা কৰক। ইয়েই আপোনাক সফলতাৰ পথ দেখুৱাব। শিক্ষাৰ্থীসকলৰ বাবে আজি একাগ্ৰতা বৃদ্ধিৰ দিন। যুৱক-যুৱতীসকলে আৱেগিক হৈ কোনো সিদ্ধান্ত নল'ব। গৃহিণীসকলে পৰিয়ালৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিব। চাকৰিয়ালসকলে উচ্চপদস্থ বিষয়াৰ সৈতে তৰ্ক নকৰিব আৰু ব্যৱসায়ীসকলে দুপৰীয়াৰ পিছত নতুন কাম আৰম্ভ কৰিব পাৰে। বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ প্ৰতি, বিশেষকৈ গাঁঠিৰ বিষৰ প্ৰতি সাৱধান হ'ব। দুপৰীয়া 3 বজাৰ পৰা 6:30 বজালৈ গুৰুত্বপূৰ্ণ কাম কৰিবলৈ আটাইতকৈ ভাল সময়। আজি বেঙুনীয়া ৰং আপোনাৰ বাবে শুভ। নিয়মীয়াকৈ ব্যায়াম কৰাটো আজি আপোনাৰ স্বাস্থ্যৰ বাবে অতি উত্তম। শনিৰ প্ৰভাৱ কমাবলৈ এটা ৰত্ন বা ধাতু লগত ৰাখিব। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্নটো হ'ল, আপোনাৰ জীৱনত আটাইতকৈ বেছি শান্তি দিয়া বস্তু বা কামটো কি? কমেণ্টত জনাব। এই জ্ঞান আপোনালোকৰ মাজলৈ আনিবলৈ আমি কষ্ট কৰোঁ। সেয়ে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত দান দি সহায় কৰক। যদি নোৱাৰে, তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। আপোনালোকৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, আজি 30 জুলাই আপোনালোকৰ বাবে অতি শান্ত আৰু ইতিবাচক দিন। আজি চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা তৃতীয় স্থানত অৰ্থাৎ মকৰ ৰাশিত আৰু শ্ৰৱণ নক্ষত্ৰত ভ্ৰমণ কৰি আছে, যাৰ ফলত আপোনাৰ মনৰ অস্থিৰতা কমিব আৰু আপুনি মানসিক শান্তি লাভ কৰিব। বিগত কেইদিনমানৰ পৰা চলি থকা সৰু-সুৰা বিবাদ বা তেনেধৰণৰ সমস্যা আজি সমাধান হ'ব। আজি আপোনাৰ কথা-বতৰাত এক পক্কতা আৰু বুজাবুজি দেখা যাব, যাৰ ফলত আপুনি যিকোনো বিবাদ শান্তিপূৰ্ণভাৱে সমাধান কৰিব পাৰিব। বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো পুৰণি কথাবোৰ পাহৰি জীৱনত নতুন আৰু ইতিবাচক পৰিৱৰ্তন অনাৰ দিন। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব সেয়া চাওঁ আহক।
ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো পঢ়া-শুনাত মনোযোগ বৃদ্ধি কৰাৰ দিন। শ্ৰৱণ নক্ষত্ৰৰ প্ৰভাৱৰ বাবে আপুনি নতুন কিবা শিকিবলৈ আগ্ৰহী হ'ব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকা লোকসকলৰ বাবে আজিৰ দিনটো অতি অনুকূল। আপোনাৰ সঙ্গীৰ সৈতে থকা ভুল বুজাবুজি দূৰ হ'ব আৰু সম্পৰ্কত মধুৰতা আহিব। গৃহিণীসকলৰ বাবে আজিৰ দিনটো পৰিয়ালৰ স্বাস্থ্য আৰু ঘৰৰ কাম-কাজৰ বাবে অতি উত্তম। ঘৰৰ পৰিৱেশ আনন্দময় হৈ থাকিব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো প্ৰগতিৰ দিন। কৰ্মক্ষেত্ৰত আপোনাৰ বুদ্ধি আৰু শান্ত স্বভাৱে আপোনাক আনতকৈ পৃথক কৰি তুলিব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি অলপ সচেতন হ'ব লাগে। শনিৰ প্ৰভাৱৰ বাবে গাঁঠিৰ বিষ বা বাতবিষৰ সমস্যা হ'ব পাৰে। গতিকে অতিৰিক্ত পৰিশ্ৰম নকৰিব। আজি কোনো গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰিবলৈ সন্ধিয়া ৫ বজাৰ পৰা ৬:৩৫ ভিতৰত সময় অতি শুভ। আজি এটা পুণ্য কাম হিচাপে শান্ত সংগীত শুনক বা ধ্যান কৰক। ই আপোনাৰ মনৰ নেতিবাচকতা দূৰ কৰিব। সাৱধানতা, আজি কাৰোবাৰ সৈতে তৰ্ক কৰিলে খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব, নহ'লে আপোনাৰ ক্ষতি হ'ব পাৰে। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্ন: আপুনি কি ভাবে? জীৱনত শান্তি পাবলৈ ধৈৰ্য গুৰুত্বপূৰ্ণ নে সময়? আপোনাৰ মতামত কমেণ্টত জনাব। এই মাৰ্গদৰ্শন আপোনালোকলৈ আগবঢ়াবলৈ আমাৰ দলে বহু কষ্ট কৰে। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। প্ৰিয় ধনু ৰাশিৰ ব্যক্তিসকল, আজি ৩০ জুলাইত মকৰ ৰাশিৰ চন্দ্ৰৰ অৱস্থানে আপোনাৰ স্বভাৱত অলপ খং আৰু অসন্তুষ্টি আনিব পাৰে। ইয়াৰ মূল কাৰণ হ'ল আপুনি আনৰ পৰা কৰা অতিমাত্ৰা আশা। যেতিয়া মানুহে আপোনাৰ আশা পূৰণ কৰিব নোৱাৰে, তেতিয়া আপুনি তেওঁলোকক ক্ষমা কৰিবলৈ টান পায়। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ পৰামৰ্শ হ'ল অলপ বাস্তৱবাদী হ'বলৈ চেষ্টা কৰক আৰু মানুহক ক্ষমা কৰিবলৈ শিকক। নহ'লে আপুনি কেৱল হতাশাহে হ'ব। আজি কাৰো সৈতে তৰ্কত লিপ্ত নহ'ব। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত মনোযোগ দিয়ক। যুৱক-যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত ধৈৰ্য ধৰক। গৃহিণীসকলে আজি ঘৰৰ কামত শান্ত হৈ থাকক। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলে আজি কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে সাৱধান হওক। বয়সস্থসকলে স্বাস্থ্যৰ যত্ন লওক, বিশেষকৈ বাতবিষৰ সমস্যাৰ প্ৰতি সচেতন হওক। আজি ৰয়েল ব্লু ৰং আপোনাৰ বাবে শুভ। দুপৰীয়া ১ বজাৰ পৰা ২ বজাৰ সময়খিনি আপোনাৰ বাবে ভাগ্যশালী। আজি কোনোবা দৰিদ্ৰক সহায় কৰি কৃতজ্ঞতা প্ৰকাশ কৰক। আজিৰ প্ৰশ্ন: আপোনাৰ মতে জীৱনত আগবাঢ়ি যাবলৈ ক্ষমা কৰাটো বেছি গুৰুত্বপূৰ্ণ নে নিজৰ স্থিতিত অটল থকাটো? আপোনাৰ মতামত কমেণ্টত জনাওক। চেনেলটোক সমৰ্থন কৰিবলৈ QR কোড ব্যৱহাৰ কৰক। লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰিয় মকৰ ৰাশিৰ জাতকসকল, আজি ৩০ জুলাই আপোনালোকৰ বাবে ধৈৰ্য আৰু পৰিপক্কতাৰ দিন। আজি চন্দ্ৰ আপোনালোকৰ নিজৰ ৰাশি মকৰ ৰাশি আৰু শ্ৰৱণ নক্ষত্ৰত ভ্ৰমণ কৰি আছে। যদি আপোনালোকৰ কোনো আপোনজনৰ সৈতে সম্পৰ্কত তীব্ৰতা বা তৰ্ক চলি আছে, তেন্তে সেয়া এতিয়া লাহে লাহে ঠিক হ'বলৈ আৰম্ভ কৰিব। এই পৰিৱৰ্তন আপোনালোক দুয়োৰে ধৈৰ্য আৰু কষ্টৰ ফল। মকৰ ৰাশিৰ জাতকসকল, সম্পৰ্কত পৰিপক্কতা দেখুওৱাটো আজিৰ প্ৰয়োজন। ঘৰৰ পৰিৱেশ উন্নত কৰিবলৈ আপোনালোকে কৰা প্ৰচেষ্টা অথলে নাযাব। আজি কমলা ৰঙে আপোনালোকৰ জীৱনত সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনিব। আনহাতে বেঙুনীয়া ৰং আপোনালোকৰ বাবে ভাগ্যশালী হ'ব। আজি বিয়লি ৪ বজাৰ পৰা ৪৫ মিনিটৰ পৰা ৬ বজাৰ পৰা ১৫ মিনিটলৈ সময়খিনি আপোনালোকৰ বাবে অতি শুভ। অৱশ্যে, ৰাহুৰ প্ৰবল প্ৰভাৱৰ বাবে আজি তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থাকক। কাৰো সৈতে কঠোৰ কথা নক'ব, কাৰণ আজি শান্ত হৈ পৰিস্থিতি চম্ভালিবলগীয়া দিন। শিক্ষাৰ্থীসকলৰ বাবে আজি পঢ়াত মনোযোগ বাঢ়িব, কিন্তু এলাহ নকৰিব। যুৱক-যুৱতীসকলৰ বাবে প্ৰেমৰ সম্পৰ্কত মধুৰতা আহিব, কিন্তু পুৰণি কথা মনত পেলাই দুখ নকৰিব। গৃহিণীসকলৰ বাবে আজি ঘৰৰ কাম-কাজ পৰিকল্পনা কৰিবলৈ ভাল দিন। চাকৰি আৰু ব্যৱসায়ত আজি খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব। জ্যেষ্ঠ নাগৰিকসকলে স্বাস্থ্যৰ যত্ন ল'ব, বিশেষকৈ গাঁঠিৰ বিষক আওকাণ নকৰিব। আজি এটা সৎকাম হিচাপে কোনো দৰিদ্ৰ লোকক পানী বা ঠাণ্ডা পানীয় দিয়ক, ই মনৰ অশান্তি দূৰ কৰিব। বন্ধুসকল, আজিৰ এটা জ্যোতিষীয় প্ৰশ্ন: আপোনালোকে কি ভাবে, জীৱনত সফল হ'বলৈ কঠোৰ পৰিশ্ৰম বেছি গুৰুত্বপূৰ্ণ নে সঠিক সময়? কমেণ্টত জনাব। এই মাৰ্গদৰ্শন আপোনালোকলৈ আগবঢ়াবলৈ আমি কষ্ট কৰোঁ, সেয়ে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি সহায় কৰক। যদি সম্ভৱ নহয়, তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব।
প্ৰিয় কুম্ভ ৰাশিৰ জাতকসকল, আজি ৩০ জুলাই আপোনালোকৰ বাবে অলপ মানসিক অস্থিৰতাৰ দিন হ'ব পাৰে, কাৰণ চন্দ্ৰ মকৰ ৰাশিত অৱস্থান কৰিছে। নিজকে শান্ত কৰিবলৈ চেষ্টা কৰক। আৰু কি কাৰণে আপুনি বিচলিত হৈছে সেয়া গভীৰভাৱে চিন্তা কৰক। আপোনাৰ মনৰ ভাৱসমূহ ডায়েৰীত লিখি ৰাখক বা পৰিয়ালৰ কোনো সদস্যৰ সৈতে আলোচনা কৰক। ই আপোনাক যথেষ্ট সকাহ দিব। আজি ৰঙা ৰঙৰ পোছাক পৰিধান কৰাটো আপোনাৰ বাবে শুভ হ'ব। পুৱা ১০ বজাৰ পৰা ১১ বজাৰ সময়ছোৱা আপোনাৰ বাবে আটাইতকৈ ভাগ্যশালী। আজি পৰিয়ালৰ সৈতে সময় কটোৱাটো আপোনাৰ বাবে শ্ৰেষ্ঠ উপায়। সাৱধানতা অৱলম্বন কৰিব। আজি কাৰো সৈতে তৰ্ক নকৰিব আৰু কোনো ডাঙৰ সিদ্ধান্ত লওঁতে খৰখেদা নকৰিব। শিক্ষাৰ্থীসকলে আজি পঢ়াত মনোযোগ দিব লাগে আৰু চাকৰিজীৱীসকলে কৰ্মক্ষেত্ৰত সংযম অৱলম্বন কৰিব লাগে। ব্যৱসায়ীসকলে আজি ডাঙৰ বিনিয়োগৰ পৰা বিৰত থকাটো ভাল। বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। আজিৰ প্ৰশ্ন, আপুনি কঠিন সময়ত নিজৰ মনক কেনেকৈ শান্ত কৰি ৰাখে? আমাক কমেণ্টত জনাওক। বন্ধুসকল, এই জ্যোতিষীয় মাৰ্গদৰ্শন আপোনালোকলৈ আগবঢ়াবলৈ আমাৰ দলে বহু কষ্ট কৰে। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত আপোনাৰ ইচ্ছা অনুসৰি দান দি আমাক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় মীন ৰাশিৰ ব্যক্তিসকল, আজি ৩০ জুলাই আপোনালোকৰ বাবে অতি সাৱধানতা অৱলম্বন কৰিবলগীয়া আৰু আত্মনিৰীক্ষণৰ দিন। চন্দ্ৰ আজি আপোনাৰ একাদশ স্থানত অৰ্থাৎ মকৰ ৰাশি আৰু শ্ৰৱণ নক্ষত্ৰত অৱস্থান কৰিছে। আপোনাৰ ৰাশিৰ অধিপতি গুৰু আৰু শনিৰ স্থিতি লক্ষ্য কৰিলে দেখা যায় যে আজি কাৰোবাৰ ওপৰত অন্ধবিশ্বাস কৰাটো আপোনাৰ বাবে বিপদজনক হ'ব পাৰে। আপুনি স্বভাৱতে অতি দয়ালু, কিন্তু আজিৰ দিনটোত আপোনাৰ এই স্বভাৱেই আপোনাক সমস্যাত পেলাব পাৰে। কোনো ব্যক্তিক আপোনাৰ কামৰ সম্পূৰ্ণ দায়িত্ব দিয়াৰ আগতে দুবাৰ চিন্তা কৰিব। আজি আপোনাৰ অন্তৰাত্মাৰ মাত অতি প্ৰবল হ'ব। সেয়েহে আনৰ কথা শুনাৰ পৰিৱৰ্তে নিজৰ মনৰ কথা শুনি সিদ্ধান্ত ল'ব। আজিৰ দিনটোৱে আপোনাক শিকাব যে এই পৃথিৱীৰ ভিৰত কেনেকৈ সাৱধানে নিজৰ অস্তিত্ব ৰক্ষা কৰিব লাগে। বিভিন্ন বয়সৰ লোকৰ বাবে নিৰ্দেশনা। ছাত্ৰ-ছাত্ৰীৰ বাবে আজি পঢ়া-শুনাৰ লগতে নিজৰ ভুলৰ পৰা শিক্ষা লোৱাৰ দিন। একাগ্ৰতা বৃদ্ধিৰ বাবে ধ্যান কৰক। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি কাৰোবাৰ ওপৰত অতিমাত্ৰা বিশ্বাস নকৰিব। সম্পৰ্কত স্বচ্ছতা ৰাখিব। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা দায়িত্ব আৰু নিজৰ স্বাস্থ্যৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ দিন। আজি ঘৰতে পুষ্টিকৰ আহাৰ প্ৰস্তুত কৰাটো আপোনাৰ বাবে উত্তম উপায় হ'ব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি সাৱধানতাৰ দিন। কাৰোবাৰ সৈতে অংশীদাৰিত্ব কৰাৰ আগতে নথিপত্ৰ ভালদৰে পৰীক্ষা কৰিব। বয়োজ্যেষ্ঠসকলে আজি কাৰোবাৰ সৈতে তৰ্ক কৰাৰ পৰা বিৰত থাকিব আৰু নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব। আজিৰ শুভ সময় সন্ধিয়া ৪:৩০ বজাৰ পৰা পুৱা ৬ বজালৈ। সেই সময়ত গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিব। আজি পাতল নীলা ৰঙৰ পোছাক পৰিধান কৰিলেহে আপুনি ইতিবাচক শক্তি লাভ কৰিব। আজি এটা সৎ কাম হিচাপে কোনো দৰিদ্ৰ লোকক ঘৰত বনোৱা সতেজ আহাৰ খুৱাওক। ই শনিৰ নেতিবাচক প্ৰভাৱ হ্ৰাস কৰিব। বন্ধুসকল, আজিৰ প্ৰশ্নটো হ'ল, আপুনি কি ভাবে, জীৱনত বিশ্বাস ৰখা বেছি গুৰুত্বপূৰ্ণ নে সাৱধানতা অৱলম্বন কৰা? আপোনাৰ অভিজ্ঞতা কমেণ্টত জনাব। এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। সেয়েহে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি চেনেলটোক সহায় কৰক। যদি সম্ভৱ নহয়, তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি আমাক উৎসাহিত কৰক।